এজনী ছোৱালীৰ মানসিকতা কেনেকৈ ইমান বেয়া হ'ব পাৰে যে এটা ল'ৰাৰ জীৱন ধ্বংস কৰি দিব পাৰে। এজনী ছোৱালীৰ মানসিকতা কেনেকৈ ইমান বেয়া হ'ব পাৰে যে 7 বছৰ ভাল পোৱাৰ পিছত আঙুঠি পিন্ধোৱাৰ পিছত এটা সম্পৰ্ক শেষ কৰি দিব পাৰে। মানে আজিকালি যুৱ প্ৰজন্মৰ মাজত ভাল পোৱাৰ একো অৰ্থ নাই নেকি? মানে ভাল পোৱা আজিকালি মূল্যহীন হৈ পৰিছে নেকি? এজনী ছোৱালীয়ে এটা ল'ৰাৰ পৰা কি বিচাৰে মই গম নাপাওঁ, কিন্তু এটা ল'ৰাই এজনী ছোৱালীৰ পৰা কেৱল ভাল পোৱা বিচাৰে, মৰম বিচাৰে, অলপমান কেয়াৰ বিচাৰে। আৰু তাৰপিছতো যেতিয়া বহু বছৰ পুৰণি এটা সম্পৰ্ক ফাট মেলি যায় নহয়, তাৰপিছত ল'ৰাটোৰ অৱস্থা আচলতে কেনেকুৱা হ'ব পাৰে এবাৰ আপোনালোকে ভাবি চাওক। আমাৰ ঘৰৰ ওচৰতে হৈ যোৱা এটা সঁচা ঘটনা আপোনালোকক মই ক'বলৈ ওলাইছোঁ। সেইটো চাওক যে এটা ল'ৰাই এজনী ছোৱালী 7 বছৰ ধৰি ভাল পাই আছিলে, আৰু তাৰপিছত যেতিয়া সেই ল'ৰাটোৱে মাক বাপেকক ক'লে যে মই এজনী ছোৱালী চাইছোঁ, আৰু মাক বাপেকে তাৰ ইচ্ছামতে সেই ছোৱালীজনীৰ লগত আঙুঠি পিন্ধাই দিলে। 7 বছৰৰ ভাল পোৱা আছিল সিহঁতৰ মাজত, কিন্তু গম নাপাওঁ যে কি হৈ গ'ল, যে ইমান ভাল পোৱা থকাৰ পিছতো, ইমান দিন এটা সম্পৰ্ক থকাৰ পিছতো, আঙুঠি পিন্ধোৱাৰ পিছতো সেইজন ল'ৰাক কিন্তু ছোৱালীজনীয়ে এৰি দিলে। কি কাৰণত এৰি দিলে গম নাপাওঁ, মানে কিজানি তাতকৈ এটা ভাল ল'ৰা পালে। কিন্তু ছোৱালীবোৰৰ মনটো ইমান বেয়া নে যে এটা ল'ৰাৰ লগত 7 বছৰ ধৰি সম্পৰ্ক থকাৰ পিছত আচলতে কেনেকৈ এজনী ছোৱালী এটা ল'ৰাক জীৱনটো ধ্বংসৰ পথলৈ ঠেলি দিব পাৰে। সেই ল'ৰাটোৰ অৱস্থা আচলতে কি হ'ব পাৰে, যিয়ে নেকি 7 বছৰ এজনী ছোৱালী ভাল পাই তাইৰ লগত এখন সুখৰ সংসাৰ কৰিম বুলি বহুত সপোন আছিলে, কিন্তু সেই সপোন চুৰমাৰ কৰি ছোৱালীজনী তাৰ লগত বিয়া নহওঁ বুলি ক'লে। এতিয়া সেই ল'ৰাটোৱে মাক বাপেকৰ আগত কেনেকৈ মুখখন দিয়াব, যি মাক বাপেকক সেই ল'ৰাটোৱে মান্তি কৰাইছিল, যে সেই ল'ৰাটোৰ অৱস্থা আচলতে কি হ'ব পাৰে আপোনালোকে এবাৰ ভাবি চাওক। আচলতে আগৰ দিনৰ প্ৰেমবিলাক আছিলে সঁচা, কিন্তু আজিকালি যিবিলাক প্ৰেম হৈছে নহয়, মানে প্ৰেমৰ একো অৰ্থ নাজানে, খালি মানে কিবা এটা দেখি আৰু ভাল লাগিলে বছ আৰু ভাল পোৱা হয়। কিন্তু বিয়া বোলে আচলতে বস্তুটো তেনেকুৱা নহয়। বিয়া এখন পাতিবলৈ হ'লে ইটোৱে সিটোক দুয়োটাই ভালকৈ বুজি পাব লাগিব। যদি ল'ৰাটোৱে একো নকৰে তেন্তে তাই সেইটো কথা গম পাব লাগিব যে মই তাৰ লগত কেনেকৈ খাব মানে পাৰিম নে নোৱাৰিম। কিন্তু সকলো কথা জনাৰ পিছতো যেতিয়া এটা সম্পৰ্ক 7 বছৰ হৈ যায়, সকলো কথা গম পোৱাৰ পিছতো আচলতে মানুহক এনেকৈ কেতিয়াও কষ্ট দিব নাপায়। এতিয়া মানে যিটো কষ্টত ল'ৰাটোৱে মানে ভুগি আছে, যে তাইও যে এদিন সেয়া কষ্ট মানে ভোগ কৰিবলগীয়া নহ'ব তাৰ কিন্তু মানে নাই। কাৰণ আপোনালোকে গম পায় যে আমাৰ ভাৰতবৰ্ষত মহিলাসকলে যদি মানে দুখ কৰেও, যদি আইনৰ ওচৰলৈ যায়, তেন্তে কিবা প্ৰকাৰে হ'লেও সেই মহিলাসকল কিন্তু বাচি যায়। কিন্তু এটা কথা ক'লোঁ, আপুনি আইনৰ সুৰুঙাৰে বাচিব পাৰিলেও আপুনি কিন্তু কেতিয়াও ভগৱানৰ আইনখনৰ ওচৰত কিন্তু আপুনি কেতিয়াও বাচি যাব নোৱাৰে। আজি ছোৱালীজনীয়ে আচলতে যিটো ভুল কৰিলে, ইমান ল'ৰাটোক আপোনাৰ দুখ দিলে বা ইমান ল'ৰাটোক আপোনাৰ কষ্ট দিলে, সেই কষ্ট কিন্তু তাই এদিন হ'লেও ভোগ কৰিব লাগিব। কিন্তু আপোনালোকে এটা কথা ভুল নুবুজিব যে ল'ৰাটোৱে সেই সম্পৰ্কটো ধৰি ৰাখিবলৈ চেষ্টা কৰা নাছিলে। সি বাৰে বাৰে চেষ্টা কৰিছে যদিও সি বিফল হৈছে। কাৰণ যি আপোনাৰ ওচৰত থাকিব নিবিচাৰে, তাক আপুনি যিমান যত্ন কৰিলেও কিন্তু তাই আপোনাৰ ওচৰত আপুনি তাইক ৰাখিব নোৱাৰে। কিন্তু সেই ল'ৰাটোৱে যিমান পাৰে সিমানখিনি কষ্ট কৰিছিলে সেই 7 বছৰৰ সম্পৰ্কটোক জীয়াই ৰাখিবলৈ, কিন্তু তাৰপিছতো ছোৱালীজনীয়ে মানি নল'লে। এতিয়া মোক আপোনালোকে কওক যে আচলতে ছোৱালীজনীয়ে ভাল কৰিলে নে ছোৱালীজনীয়ে আচলতে বেয়া কৰিলে? যদি 7 বছৰে তাৰ লগত ছোৱালীজনীয়ে যদি থাকিব বিচৰা নাছিলে, তেন্তে মানে তাক আগতীয়াকৈ কৰিব লাগিছিলে। ইমানখিনি মৰম ভাল পোৱা দি ইমানখিনি কৰি লাষ্টত ইমান কষ্ট দিবলৈ কিন্তু একো দৰকাৰ নাছিলে।
মোৰ মতে ছোৱালীজনীয়ে বহুত ডাঙৰ ভুল কৰিছে। আৰু আপোনালোকে মতে কওক যে ছোৱালীজনীৰ গাত দুখ নে ল'ৰাটোৱে কিবা কৰিব পৰা উপায় আছিলে।